সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব বৰষা বা অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ নতুন ৰূপত দেখিব আপোনালোকে বৰষাৰাণী বিষয়াক আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠি আছে কিহৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব গোটেইখিনি কথা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আপোনালোকলৈ লৈ আহিছে এটা ভাল খবৰটো শুনি নিশ্চয় আপোনালোকে ভাল পাব বৰষাৰাণী বিষয়ে দিলে এক ভাল খবৰ আৰু অনুৰাগীসকলে জনাইছে শুভেচ্ছা আৰু দুৰ্গা পূজাৰ সময়ত আপোনালোকলৈ আছে এটা ভাল খবৰ 10 অক্টোবৰ তাৰিখে যৌৱনে আমনি কৰে 2 আহি আছে য'ত থাকিব বৰষা বাক আৰু বহুত দিনৰ মূৰত বৰষা বা এখন ছবি ৰিলিজ হ'বলৈ গৈ আছে আৰু অনুৰাগীসকলে এতিয়া বহুত উৎসাহেৰে বাট চাই আছে আৰু আপোনালোকে খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি দিয়ক এতিয়াই আৰু বৰষা বা অভিনয় চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিয়ক তাৰ ওপৰত ৰিয়েক্ট কৰিনো বৰষা বাই কি ক'লে মোৰ ওচৰত এটা ভিডিঅ' ক্লিপ আছে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কৰিবলৈ গৈ আছোঁ টাইমৰ খোলাত এক মানে সুকীয়া অভিজ্ঞতা মোৰ জীৱনৰ গতিকে অকণমান সময় থাকক খোলাত মই সকলো আমাৰ কাশ্মীৰটি তলত অলপ কুৰ্তাটো ফুটি গৈছে দেই বেচা চাব দেই ছবিখন বহুত পইচা খৰচ হৈছে প্ৰযোজকৰ আয় দেই এফালে প্ৰযোজিকাও আছে হেপিমণি বিষয়া বাইদেউ মানে মোৰ মা য'ত দেখা গৈছে আপোনালোকে দেখিলে ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে লগতে আপোনালোকলৈ আৰু এটা ভাল খবৰ জনাওঁ যে ছবিখনৰ এটা গীত মুকলি হৈছে ইতিমধ্যে আপোনালোকে ইউটিউবত স্পটিফাইত লগতে ইনষ্টাগ্ৰামৰ ৰিল ভিডিঅ'টো আপোনালোকে দেখিব পাৰিব স্ক্ৰীনত গানটোৰ নাম ওলাই আছে আপোনালোকে চাব পাৰিছে গানটোৰ নামটো হৈছে ৰহেদৈ ৰচকী যৌৱনে আমনি কৰে 2 আপোনালোকে চাব পাৰিব আপোনালোকৰ ওচৰৰ ছবিগৃহত 10 অক্টোবৰ তাৰিখে ৰিলিজ হ'ব খবৰটো জানি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব বহুত দিনৰ মূৰত বৰষা বা এখন ছবি আহি আছে সকলোৱে চাব তাৰে আশা কৰিছোঁ নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম